মাতৃসকল আৰু মৰমৰ জয়জয়তে আপোনালোকলৈ আমাৰ ফালৰ পৰা অভিনন্দন জনাব কৰিছিলোঁ তৰফৰ পৰা আন্তৰিক শ্ৰদ্ধা শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। আজি আমাৰ এটা বৰ শুভ দিন, বৰ গৌৰৱৰ দিন। আমাৰ এই হৰি মন্দিৰত আজি বা এজনী সিংহ প্ৰদান কৰিম বুলি বা দান হিচাপে আগমন কৰি এজন ব্যক্তিয়ে আজি প্ৰায় 1.5 বছৰ 2 বছৰ আগতেই কথা দিছিল। কিন্তু আমাৰ ক'ভিড মহামাৰীৰ কাৰণে হয়তো অলপ পলম হ'ল। আজি এই বুদ্ধ পূৰ্ণিমা শুভ দিনটোতেই এই সিংহযোৰা আজি আমাৰ নামঘৰলৈ আগবাঢ়িছে। আমাৰ নামঘৰৰ আৰু তেওঁ যি মনেৰে আজি এই সিংহভাগ আগবঢ়াইছে, সিংহৰ মূৰ্তিভাগ আগবঢ়াইছে, তেখেতৰ মনোবাঞ্ছা পূৰণ হওক। তেখেতৰ পৰিয়াল, তেখেতৰ লগতে তেখেতৰ পৰিয়ালবৰ্গ সুখে শান্তিৰে বসবাস কৰক, দীৰ্ঘায়ু হওক। আজি এই কৰ্মভাগ আমাৰ আজি উন্মোচন কৰিবৰ কাৰণে আমাৰ শ্ৰদ্ধাৰ আমাৰ সকলো সন্মানীয় শিক্ষাগুৰু, একালৰ শিক্ষাগুৰু শ্ৰদ্ধাৰ তেখেতক আজি এই অনুষ্ঠান আগবঢ়াবৰ কাৰণে আৰু তেখেতক এখন সম্বৰ্ধনা কাৰণে আমাৰ নামঘৰ পৰিচালনা সমিতিৰ সভাপতি ইয়াৰ পিছতে আমি যিজন দাতা খগেন গগৈ, তেওঁকো আমাৰ এইখিনি মাতিছোঁ আছেনে? গতিকে তেওঁকো আমাৰ পৰিচালনা সমিতিৰ তৰফৰ পৰা মৰম যাচিব বিচাৰিছোঁ এখন চোলাং গামোচাৰে। গতিকে তেখেতক এখন চোলাং গামোচা প্ৰদান কৰিবৰ কাৰণে আমাৰ পৰিচালনা সমিতিৰ সম্পাদক শ্ৰী নিষ্ঠা ভিডিঅ' তেখেতৰ আমাৰ এতিয়া আমাৰ অনুষ্ঠান আগবঢ়াই নিবৰ কাৰণে মই বহু কাম চবলৈ আগবাঢ়িছোঁ। আমাৰ হৰি মন্দিৰৰ আৰু উপস্থিত ৰাইজসকল আৰু আজি আমাৰ খেলৰ সদস্য খগেন গগৈয়ে তেওঁ আগবঢ়াই দিছে। তাৰ কাৰণে তেওঁলোকক মই ধন্যবাদ দিছোঁ আৰু তেওঁলোকক ঘৰখনৰ সকলোকে সুবিধা কামনা কৰি মই আজি মন আহিছোঁ। ফটো মাৰি দিয়ক আপুনি।